আৰু গাইজ এটা বস্তু দেখা মানে সকলো ইউটিউবাৰৰ একদম সপোনৰ বস্তু হৈছে এইকেইটা গোল্ড প্লে বটম সিলভাৰ প্লে বটম সো আমাৰো আছে আশা হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই নিউ ব্লগছ আজিৰ ভিডিঅ'টো গাইজ একদম বুম ভিডিঅ' হ'ব একদম মজা লাগিব কাৰণ আমি দুইজন এতিয়া গৈ আছোঁ ডিম্পু বৰুৱাৰ ঘৰত মানে অসমৰ নাম্বাৰ 1 ইউটিউবাৰ সো তাৰ ঘৰত গৈ আছোঁ ডিম্পু দাক লগ পাওঁ নে চাওঁ গম নাপাওঁ লগ পাওঁ নে নাপাওঁ তথাপিও আমি দুইজন আহিছোঁ এয়া গাঁৱলীয়া ব্লগছ আৰু মই আছোঁ আছামিজ বয় তো গাইজ গৈ আছোঁ এতিয়া ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক তো বলক ডিম্পু দাৰ ঘৰলৈ ডিম্পুদাৰ ঘৰলৈ যোৱা যিটো ৰাস্তা আছে ৰাস্তাটোত সোমাইছোঁ চ' এইটোৱে ৰাস্তা সেইটো তো গৈ আছোঁ এতিয়া লগ পাওঁ নাপাওঁ গম নাপাওঁ তথাপিও বলক ঘৰলৈ যাওঁ বাৰু তো গেছ ডিম্পুদাৰ ঘৰ পালোঁ আহি পেলাই চ' এইটোৱে ঘৰ ডিম্পুদাৰ আপোনালোকে দেখিছে ভিডিঅ'বিলাকত মোৰ দেখুৱাৰ কথা নাই কোনো চ' ভিতৰলৈ যাম এতিয়া কিন্তু গাড়ীখন নাই চাগে ক'ৰবাত গৈছে নেকি ভিতৰলৈ গৈয়ে গম পাম তো বলক ভিতৰলৈ সোমাওঁ বাৰু খুৰীহঁত আছেনে নাই চাওঁ বাৰু তো গাইজ মানে ডিম্পুদা নাই ঘৰত শিৱসাগৰত গৈছে শিৱসাগৰত মানে যিটো এৱাৰ্ড শ্ব' হৈ আছে বৰ্তমান তাতে গৈছে ডিম্পুদাকো মাতিছে তাতে চ' ডিম্পুদা গৈছে তাতে তথাপিও মানে খুৰীহঁত আছে ঘৰত চ' ডিম্পুদাৰ ৰুমটো দেখাবলৈ চেষ্টা কৰিম বাৰু তো চাই থাকক ভিডিঅ'টো এইটো হৈছে ডিম্পুদাৰ ৰুম চ' এইখন নীলিম মহন্তদাই যে বনাইছিল পেইণ্টিংখন ডিম্পুদাৰ এইটো ফটো আৰু এইটো ৰুম আপোনালোকে দেখিছে ভিডিঅ'ত ডিম্পুদাই দেখাইছে আৰু বহুত ইউটিউবাৰ আহিছে দেখাইছে চবে চ' গাইজ এইটোৱে ৰুম কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব আৰু চাই থাকক দেখাই আছোঁ আৰু বস্তু দেখা মানে সকলো ইউটিউবাৰৰ একদম সপোনৰ বস্তু হৈছে এইকেইটা গোল্ড প্লে বটম সিলভাৰ প্লে বটম চ' আমাৰো আছে আশা এতিয়া যদি আপোনালোকে ছাপোৰ্ট কৰে আমিও নিশ্চয় পাবলৈ সক্ষম হ'ম তো প্লিজ গাইজ ছাপোৰ্ট কৰক সকলোৱে তো দেখালোঁ আপোনালোকক ৰুমটো তো এতিয়া বেছি দেৰি নকৰোঁ আৰু ইয়াৰ পৰা যাওঁ আৰু ঘৰলৈ ডিম্পুদাৰ ঘৰৰ পৰা এতিয়া আহিলোঁ ঘৰ পালোঁহে আমি চ' গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু তলত ধুনীয়াকৈ কমেণ্ট এটা কৰিব আৰু নেক্সট ভিডিঅ'ত ডিম্পুদাৰ ঘৰত আৰু যাম মানে এতিয়া মানে তেওঁক ফোন কৰি পেলাই যাম এনে ডাইৰেক্ট নাযাওঁ চ' নহ'লে লগ পোৱাটো টান বাৰু চ' নেক্সট ভিডিঅ'ত লগ পাবৰ কাৰণে চেষ্টা কৰিম তো ভিডিঅ'বিলাক চাই থাকিব আৰু যদি মোৰ চেনেলত নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইজ তো থেংক ইউ ফৰ ৱাচিং আজিলৈ বাই বাই তো নেক্সট ভিডিঅ'ত লগ পাম